কলিয়াবৰৰ ৰাংলোত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইক আৰু গেছ টেংকাৰৰ মাজত সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। আৰু থিতাতে নিহত হৈছে বাইক চালক জুৰিয়াৰ আতাবুৰ ৰহমান আৰু উন্নত চিকিৎসাৰ বাবে জুৰিয়াৰ ইছমাইল আলী নামৰ এজন লোকক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। আৰু বাইকখনৰ নাম্বাৰ আছিল AS03 AH8691 আৰু টেংকাৰখনৰ নম্বৰ আছিল AS01CC 5674। ইতিমধ্যে জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে নিহত আতাবুৰ ৰহমানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আজি ৰাতিপুৱা এটা এক্সিডেণ্টৰ খবৰ পালোঁ। তো স্পটত আমি গৈ দেখিলোঁ যে এখন গেছ টেংকাৰ গাড়ী আৰু এখন হেভি ডিউটি বাইক এখন এক্সিডেণ্ট হৈছে। আৰু এক্সিডেণ্টত স্পটত এজন ডেড হ'ল, যোনজন হেভি ডিউটি বাইকৰ যোনজন আৰোহী আছিলে তেখেতে স্পটত ডেড হ'ল। তেখেতৰ নামটো হৈছে আতাবুৰ ৰহমান। আৰু যোনজন পিলিয়ন আছিলে পিলিয়নজন অলপ ইঞ্জুৰি হৈছে, তেখেতক জখলাবন্ধা হস্পিটেললৈ প্ৰেৰণ কৰা হ'ল আৰু তাৰপৰা তেখেতক নগাঁও চিভিল হস্পিটেললৈ ৰেফাৰ কৰা হ'ল। বাইকখনৰ নম্বৰটো হৈছে AS03 AH8691 আৰু ট্ৰাকখন নম্বৰটো গেছ টেংকাৰখনৰ নম্বৰটো হৈছে AS01CC 5674। কলিয়াবৰৰ পৰা বিকাশজ্যোতি বৰুৱাৰ প্ৰতিবেদন, এনিটাইম 24। গৰমৰ দিন, আপোনাৰো চুলি কুচাই হওক বা স্কিনখনেই হওক যতন লোৱাটো প্ৰয়োজনীয় নহয় জানো? লগতে হাত ভৰি যতনো খুবেই প্ৰয়োজনীয়। পিছে সমস্যাৰ কথা ক'বলৈ গ'লে শেষনো ক'ত, কিয়নো তাতোতকৈ ডাঙৰ সমস্যাটো হ'ল মেদবহুলতা, ওজন বৃদ্ধি। পিছে এই আটাইবোৰৰ সমাধান এতিয়া আপোনাৰ একেবাৰে নিচেই কাষত। আপোনাৰ কাষত বেলিচিমো ব্ৰিজ, য'ত থাকিব স্লিমিং, বিউটি, ডাৰ্মেট, লেজাৰ, পিলিং ট্ৰিটমেণ্টকে আদি কৰি ভিন্ন ফেচিলিটিজ আপোনাৰ বাবে। এই মাহে আউট ষ্টেচনৰ পৰাও আহে এস্থেটিক বিশেষজ্ঞসকল। খুব কম খৰচতে লাভ কৰক আপুনি ভুগি থকা সমস্যাৰ সকলোখিনি সুবিধা। গতিকে দেৰি কিহৰ, আজিয়ে যোগাযোগ কৰক 9395305278 অথবা 8638403507 নম্বৰত। গতিকে আজি ভিজিট কৰক গুৱাহাটী মহানগৰী ছুপাৰ মাৰ্কেট বাছ ষ্টপৰ নিচেই কাষত ইউনিক ভেনিউ, 5th ফ্ল'ৰ, অপজিট আছাম ষ্টেট ফায়াৰ ছাৰ্ভিচ, GS ৰোড, গুৱাহাটী।